গান্ধী জয়ন্তী উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতি ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁয়ে। আজি ইংৰাজী 2 অক্টোবৰ তাৰিখে পৰিৱেশ সুৰক্ষা সমিতিয়ে মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বৰদলৈ নগৰৰ গোপাল বৰবৰা পথৰ কাষত ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁয়ে। উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে গোলাপ বৰবৰা পথৰ কাষত অৱস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত আৰু গোলাপ বৰবৰা পথৰ কাষত যোৱা কেইবাবছৰ ধৰি গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি গছপুলিসমূহৰ বৃহৎ ৰূপ দিবলৈ সক্ষম হৈছে। আজি কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, কেন্দ্ৰীয় উপসভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, জিলা উপসভাপতি ৱাজিদ খান, জিলা সহকাৰী সম্পাদক ক্ৰমে কিশোৰ শ্বাহ, বিজয় মল্লিক উপস্থিত থাকে। মহাত্মা গান্ধীৰ জন্মদিনৰ উপলক্ষে আজি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসম উদ্যোগত আজি অনুষ্ঠিত এই গছপুলি ৰোপণৰ কাৰ্যসূচী আজি সমাপ্ত কৰিছে। ইতিমধ্যে বহুত গছপুলি ৰুইছে তেখেতসকলে আৰু প্ৰত্যেকটো দেখিছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ প্ৰত্যেকটো অনুষ্ঠানত বা প্ৰত্যেকটো আমাৰ অসম পৰ্যায় বা ভাৰত পৰ্যায়ৰ যিবিলাক আমাৰ বন্ধ কাৰ্যসূচী থাকে আৰু বা নতুবা আমাৰ কোনোবা জন্মদিন বা তিথি এইবিলাকত বিভিন্ন আঁচনিসমূহ যেতিয়া আমাৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেখা যায় যে সদায় পৰিৱেশ সুৰক্ষা সমিতিয়ে কিবা না কিবা গছপুলিটা ৰোপণ কৰি আহিছে। যে বিগত কালত এতিয়া আমাৰ অমৃত বৃক্ষ অঞ্চলত যি মতে তেখেতসকলে লাগি গৈছে যে এখন সেউজীয়া অসম বনাবলৈ, যি মতে তেখেতসকলে কাম কৰি গৈছে, তেখেতসকলক আমি আমাৰ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা সদায় শুভেচ্ছা জ্ঞাপন কৰি আহিছোঁ। তেখেতসকলৰ যি কৰ্মৰাজি তেখেতক মানিবই লাগিব আৰু তেখেতসকলৰ কৰ্মৰাজি এনেকুৱা কৰ্মৰাজি, হৃদয়বান কৰ্মৰাজি আৰু প্ৰাণী জগতৰ বাবে ডাঙৰ কাম কৰি আছে। তেখেতসকলক আমি চৰকাৰে আৰু মনোযোগ দিয়াটো উচিত আৰু আমি আশা ৰাখিছোঁ যে চৰকাৰে মনোযোগ দিব তেখেতসকলক। আৰু তেখেতসকলৰ বিভিন্ন সমস্যা আছে, সেই সমস্যাৰ কথা ক'ব আৰু তেখেতসকলে ইতিমধ্যে মই গম পাইছোঁ যে তেখেতসকলে এটা চৰকাৰক অনুৰোধ জনাইছে যে তেখেতসকলৰ কাৰণ আৰু কিছুমান ব্যৱস্থা কৰি দিব লাগিব নিশ্চয়। যিহেতু আমাৰ আশা ৰাখিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদক্ষেপ ল'ব আৰু তেখেতসকলক আৰু সুবিধা কৰি দিয়ে যাতে তেখেতসকলে গছপুলিৰ ক্ষেত্ৰত ৰোপণৰ ক্ষেত্ৰত আমি একেৰাহে যিটো এটা দ্ৰুত গতিত লাগি আছে সেই কথাটোত আমি তেখেতে গুৰুত্ব দিবলৈ আমি আশাবাদী আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ যে যিসকল পৰিৱেশ সুৰক্ষা সমিতিৰ লগত জড়িত হৈছে তেখেতসকলক তাৰমানে গোটেই আৰ্থিক বিষয়কতা এটা আছে। যিহেতু গছপুলি এটা গুটিৰ পৰা আমি ডাঙৰ কৰিবলৈ হয়, ডাঙৰ কৰিবলৈ তাতকৈ আমি এটা পৰিপূৰ্ণ এজোপা গছ বনাবলৈ হ'লে আমি যথেষ্ট আৰ্থিক বিষয়ৰ কথা আহি পৰে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব প্ৰদান কৰিব। আজি গান্ধী জয়ন্তীৰ দিনাখন আমি সকলোৱে ভাৰতবৰ্ষৰ তথা অসমৰ সকলো জনগণক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Thank you.